চোৱা ইতিমধ্যে আমি পোহৰৰ প্ৰতিফলনৰ সূত্ৰখিনি পাই আহিছোঁ। পোহৰৰ প্ৰতিফলনৰ সূত্ৰটো কি আছিল? আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব সদায় একে সমতলত থাকে। আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান। এই কথাখিনি আজি মই প্ৰেক্টিকেলি তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চোৱা এখন মই মিৰৰ আনিছোঁ আৰু এটা লেজাৰ লাইট আছে, এয়া মই দাপোনত প্ৰতিফলিত কৰিছোঁ। চোৱা ৰশ্মিখিনি স্পষ্টকৈ দেখা গৈছেনে? এয়া চোৱা, ইয়াৰ পৰা প্ৰকাশটো কৰিছোঁ হয় নহয়? এয়া হৈছে আপতিত ৰশ্মি আৰু এয়া হৈছে প্ৰতিফলিত ৰশ্মি, অৰ্থাৎ ইনচিডেণ্ট ৰে এণ্ড ৰিফ্লেক্টেড ৰে। স্পষ্টকৈ চবে দেখা পাইছেনে? আৰু দাপোনৰ পৰা এয়া প্ৰতিফলিত হৈছে এই বিন্দুটোৰ পৰা। ঠিক আছে, এইবাৰ যদি চোৱা এই স্কেলখন মই বিন্দুটোত এনেকুৱা ৰাখি দিওঁ, আপতন বিন্দু বুলি কোৱা হয়। এই বিন্দুটোত যদি মই স্কেলখন এনেদৰে ধৰি ৰাখি দিওঁ তেনেহ'লে কি হ'ব? চ' এয়া হৈছে আপতিত ৰশ্মি, এয়া হৈছে প্ৰতিফলিত ৰশ্মি আৰু এয়া হৈছে অভিলম্ব। ঠিক আছে, আৰু এই তিনিটা বস্তু আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব সদায় একেখন দাপোনত বা একেখন সমতলত থাকে। এয়া পোহৰৰ প্ৰতিফলনৰ প্ৰথম যিটো সূত্ৰ আছিল। ঠিক আছে, এইবাৰ দ্বিতীয় যিটো সূত্ৰ আছিল কি? আপতন কোণ আৰু প্ৰতিফলিত কোণ সদায় সমান। এতিয়া আপতন কোণ মানে কি? আপতন কোণ হৈছে চোৱা, এই আপতিত ৰশ্মিয়ে অভিলম্বৰ লগত সৃষ্টি কৰা এই যিটো কোণ সেইটো হৈছে আপতন কোণ। আকৌ চোৱা প্ৰতিফলিত ৰশ্মিয়ে অভিলম্বৰ লগত সৃষ্টি কৰা এই যিটো কোণ সেইটো হৈছে প্ৰতিফলিত কোণ। এতিয়া চোৱা দুয়োটা কোণ সদায় সমান, আপতন কোণ আৰু প্ৰতিফলিত কোণ সদায় সমান। তোমালোকে চোৱা বাস্তৱত চোৱা, আপতন কোণ আৰু প্ৰতিফলিত কোণ সদায় সমান, বাস্তৱত সমান দেখা গৈছেনে নাই? এইবাৰ যদি মই আপতন কোণটো অলপ এনেদৰে বেকা কৰি বঢ়াই দিওঁ তেনেহ'লে প্ৰতিফলিত কোণটো বৃদ্ধি পাইছেনে নাই? এইবাৰ যদি অলপ চোৱা আকৌ ঠেক কৰি এনেকুৱা চিধা কৰি সৰু কৰি দিওঁ, এয়া চোৱা কোণটো সৰু হৈ পৰিছে, আপতিত কোণটো সৰু হৈ পৰিছে। আপতিত কোণ সৰু হোৱাৰ লগে লগে প্ৰতিফলিত কোণটো সৰু হৈছেনে নাই? অৰ্থাৎ আপতন কোণ আৰু প্ৰতিফলিত কোণ সদায় সমান হ'ব। এটা বঢ়াই দিলে আনটো বাঢ়ি যাব, এটা কমাই দিলে আনটো কমি যাব। বাস্তৱত প্ৰতিফলনৰ সূত্ৰটো বুজি পাইছানে? আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অবিলম্ব সদায় একে সমতলত থাকে। কথাখিনি প্ৰেক্টিকেলি গম পাইছানে? আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান। বস্তুখিনি ক্লিয়াৰ হৈছেনে? ইমান দুৱাৰ সৃষ্টি হৈছে চোৱা, মোৰ চকুৰেদি পানী ওলাই আছে। মই খান্দি থকা নাই, সেই তোমালোকক ৰশ্মি দেখুৱাবলৈ যে মই দুৱাৰ সৃষ্টি কৰিছোঁ। এতিয়া চোৱা চকুৰ পৰা পানী ওলাই আছে। তথাপিও তোমালোকে ভালদৰে প্ৰেক্টিকেলি বুজি পাব লাগে। বুজি পাইছাতো? অ'কে, ভেৰি গুড।